আজি যাব ওলাইছোঁ আমি অংগনবাদী স্কুললৈ, যিহেতু বেটাৰ আজি বেজি আছে আৰু একেবাৰে যাবলৈ ইচ্ছা নাছিলে, যিহেতু আজি বহুত ৰ'দটো টান হয়, সেইটো কাৰণে যাবলৈ একেবাৰে মন নাছিলে। হ'লেও যাবতো লাগিব, কাৰণ বেটাৰ বেজিটোতো আমি মিছ কৰিব নোৱাৰোঁ, মিছ কৰিলে নিজৰ কাৰণে বেয়া হয়। সেইটো কাৰণে ভাবিলোঁ আজি খোজকাঢ়ি যাওঁ বুলি। ইমানো স্কুটি গাড়ীত গৈ থাকিম, সেইটো কাৰণে আজি মানুহজনক ক'লোঁ ব'লা আজি খোজকাঢ়ি যাওঁ বুলি। আৰু এয়া হৈছে আমাৰ গুৱাহাটীৰ ৰাস্তাটো, আৰু ৰ'দটো চাওক কিমান জোৰছে দিছে, হ'লেও আমি ছাতি এটা লৈ গৈ আছোঁ। আৰু অংগনবাদী স্কুলখন আমাৰ একেবাৰে ঘৰৰ ওচৰতে হয়, সেইটো কাৰণে আমি পথাৰৰ পিনে আমি পোনাই দিছোঁ। আৰু পথাৰত বহুত পানী বোকা হৈ আছে, আৰু এইফালে ছাগলজনী চাই ইমান গৰমতো ঘাঁহ খাই আছে। বেটাক মানুহজনে লৈ আনিছে, যিহেতু পথাৰত বহুতো বোকা আৰু পানী হোৱাৰ বাবে মানুহজনে ক'লে দিয়া বেটাক মই লৈ বুলি, আৰু তাই লৈ আনিছে। আৰু এইফালে পুখুৰীটো চাওক, এদিন ৰাতিটো বৰষুণ দিছিলেহে, এইফালে পুখুৰী একদম ফুল্টি হৈ গ'ল, আৰু এইফালে ৰাস্তাটো কিমান বোকা দেখিছেনে। এতিয়া পথাৰ পাৰ হৈয়ে ৰাস্তাটো উঠিলোহি, আৰু ৰাস্তাটোত উঠি মই বেটাক অকণমান লৈ ল'লোঁ। মানুহজনক ক'লোঁ দিয়া বেটাক মই অকণমান লৈ লওঁ বুলি, আৰু তাই মোক দিলে। আৰু এইফালে খোজকাঢ়ি গৈ আছোঁ, আৰু এইফালে চাওক বেটা কিমান ভাল পাইছে তাই, আৰু বহুত স্পীড গৈছোঁ, কাৰণ লাহে লাহে গৈ থাকিলে গৰমটো বেছি পৰে, সেইটো কাৰণে আমি স্পীড গৈছোঁ, যিহেতু বতাহ লাগিবৰ কাৰণে। আৰু এয়া আমি পালোহি মেইন ৰাস্তা, আৰু ৰাস্তাত কোনো নাছিলে, আনকি কুকুৰ এটাও নাই, অকল আমি তিনিটাই গৈ আছিলোঁ। আৰু আকাশখন চাওক কিমান নীলা হৈ আছে, আৰু ডাৱৰখিনি কিমান ধুনীয়াকৈ ওলাই আছে চাওকচোন। আমি অংগনবাদী কেন্দ্ৰ পালোহি, আৰু এইফালে ছাৰ বাইদেউহঁত পালেহি, বেজি দি আছে, আৰু আমাক বহিব কোৱাত আমি বহি আছোঁ। তাৰপিছতে বেটাক বেজি দি আমি ঘৰলৈ যাম। আৰু এইফালে বেজি দি ঘৰলৈ আহিলোঁ, আৰু বহুত স্পীড আহিছোঁ, যিহেতু ৰ'দটো বহুত জোৰছে ওলাই আছে, আৰু বহুত গৰম দিছে, থাকি একেবাৰে অশান্তি লাগিছে, সেইটো কাৰণে বহুত স্পীড আহিব লগা পৰিছে। আৰু এইফালে বেটাক চাওকচোন বেটু, হাই বেটু, কেনেকুৱা লাগিছে ৰ'দখনত খোজকাঢ়ি গৈ? হাঁহিছা হাঁহিছানে? অ' বোলে তুমি হাঁহিছা। ঘৰ পালোহি, আৰু হাত মুখ ধুই ডাইৰেক্ট ৰেচনা গোলাত লাগি গ'লোঁ, কাৰণ বহুত গৰম উঠিছে, একেবাৰে অশান্তি লাগিছে, থাকিব পৰা নাই, যিহেতু খোজকাঢ়ি আহিলোঁ। আৰু খোজকাঢ়ি আহিলেতো গৰমত গম পাইছে চাগে আপোনালোকে, বহুত গৰম উঠে, থাকিব পৰা নাই। আৰু মোৰ ৰেচনা গোলা হৈ গ'ল, আৰু এইখিনি আছে, এইখিনি মই ফ্ৰিজত থৈ দিম, আৰু এই দুগিলাচ খাই ল'ম। মই মানুহজনক দিছোঁ, আৰু এগিলাচ ময়ো খাই লৈছোঁ। আৰু এইফালে খাই থোৱাৰ পিছতে ধুনীয়াকৈ শুব লৈছোঁ, কাৰণ বহুত ভাগৰ লাগিলে। শুই উঠাৰ পিছতে আমি ঘৰৰ পিছপিনে থকা পথাৰখনত আমি কলমৌ আৰু কচু শাক বুটলিবৰ কাৰণে গ'লোঁ। আৰু এয়া মই কলমৌ বুটলি আছোঁ, বহুত কলমৌ ওলাই আছিলে, সেইটো কাৰণে মই বুটলিলোঁ। আৰু এইফালে দেখিছেনে কিমান কচু আছে, আৰু কচু মই বুটলি ল'লোঁ। আৰু কলমৌ শাক খাই মোক খুব বেছি ভাল লাগে, আপোনালোকৰ ভাল লাগেনে কমেণ্টত জনাবচোন। মোৰ হ'লে বহুত খাবলৈ ভাল লাগে। মই বিচৰাৰ পিছতে মই এতিয়া কচু শাক বুটলিব লৈছোঁ, আৰু কিমান কচু ওলাই আছে চাওকচোন। আৰু কচু শাক যদি আমি পাতত দি খাওঁ খুব বেছি ভাল লাগে, বেছি টেষ্ট এটা উঠে। আৰুনো কিমাননো বজাৰত ভেজাল দিয়া বস্তু খাই থাকিম, হয়, সেইটো কাৰণে এনেদৰে যদি আমি মাজে সময়ে যদি কচু, ঢেকীয়া, কিবা কলমৌ এইবিলাক যদি আমি বুটলি খাই থাকোঁ, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। আৰু এইফালে কেনেদৰে কচুৰ মাজত কলমৌ ওলাইছে চাওক কিমান ধুনীয়াকৈ। আৰু ইয়াৰ পৰিৱেশটো চাওক, গোটেই কচু ওলাই আছে, একদম গাঁৱলীয়া পৰিৱেশৰ নিচিনা লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।